জুণ্ডাইমান গুণ্ডা চিনেমাৰ পূৰ্ণকাইৰ মনৰ আক্ষেপত পূৰ্ণকায়ে ক'লে, সমগ্ৰ জীৱন অভিনয়ৰ নামত সময় দিলোঁ। এতিয়া চলিবলৈ অলপমান অসুবিধা হৈছে। সেয়েহে এই কামখিনি কৰিকেই যেনে তেনে পৰিয়ালটো চলাই আছোঁ। মনত আছেনে আপোনালোকৰ জুণ্ডাইমান গুণ্ডা চিনেমাৰ পূৰ্ণকাইৰ কথা? নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। জুণ্ডাইমান গুণ্ডা চিনেমাৰ পূৰ্ণকাইৰ এটা আৱেগিক পোষ্ট তথা মনৰ আক্ষেপ, য'ত অভিনেতা শ্ৰী ৰাজকুমাৰ ঠাকুৰ তথা জুণ্ডাইমান গুণ্ডা চিনেমাৰ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা পূৰ্ণকায়ে কয় যে, অভিনয় মনে প্ৰাণে ভাল পালোঁ আৰু অভিনয় মনে প্ৰাণে ভাল পোৱাৰ বাবেই সমগ্ৰ জীৱনটো অভিনয়ৰ নামতে উচৰ্গা কৰিলোঁ। বহু আবেদন নিবেদন কৰিলোঁ যদিও উপযুক্ত ফল নাপালোঁ আৰু সেয়েহে চলিবলৈ যথেষ্ট কষ্ট হৈছে। আৰু অভিনেতা শ্ৰী ৰাজকুমাৰ ঠাকুৰে জনায় যে, পৰিয়ালটো চলাবলৈ কিবা এটাতো কৰিবই লাগিব। সেয়েহে এখন ক্ষুদ্ৰ চেলুন চলাই নিজৰ পৰিয়ালটো পোহপাল দি আছোঁ। অসমৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ঠাকুৰ অৰ্থাৎ জুণ্ডাইমান গুণ্ডা চিনেমাৰ মোৰ আপোনাৰ সকলোৰে জনপ্ৰিয় এটা চৰিত্ৰ আছিল পূৰ্ণকায়। বৰ্তমান পূৰ্ণকায় ব্যস্ত নিজৰ পৰিয়ালৰ পোহপাল দিয়াৰ তাগিদাত এখন ক্ষুদ্ৰ চেলুন। আমাৰ চেনেলৰ তৰফৰ পৰাও পূৰ্ণকাইক যাচিলোঁ বহুত বহুত মৰম আৰু আশীৰ্বাদ। সদায় যেন তেওঁৰ সুন্দৰ অভিনয় অসমবাসীয়ে চাবলৈ পাই থাকে আৰু সুস্বাস্থ্যৰ কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।